এখন গাঁৱত বৰ ধুনীয়া পাৰ্লাৰ এখন আছিল আৰু সেই পাৰ্লাৰখনৰ মালিকজনীৰ নাম হ'ল ৰিণিকী। ৰিণিকীয়ে কিন্তু কম চতুৰ নাছিল, তেওঁ বৰ টেঙৰ আছিল। মানুহক ঠগাই ঠগাই তেওঁ বহু পইচা লুটিছিল। বলকচোন চাওঁ তেওঁনো কেনেকুৱা টেঙৰ আৰু কেনেকৈনো পইচা লুটিছিল। ভণ্টি, তুমি চুলিখিনি কি কৰিবা? মোৰ চুলিখিনি স্পা কৰিব লাগিছিল আৰু আপুনি পূজাৰ অফাৰ দি আছে বুলি শুনিছোঁ। কেনেকৈ দিছেনো বাইদেউ অফাৰবিলাক? স্পা কৰিলে 700 দিব লাগিব। আৰু আপুনি চোন ফেচবুক পেজত দি আছিল 500 বুলি স্পা কৰিলে। মই সেই ফেচবুকৰ পেজটো চাই আপোনাৰ পাৰ্লাৰলৈ আহিছোঁ আৰু আপুনি এতিয়া ইমান দাম কৰি দিছে যে। এনেইতো 500 লওঁ আমি স্পা কৰিলে, কিন্তু তোমাৰ চুলিখিনি বেয়া যে সেইবাবে আমি 700 ল'বই লাগিব, কাৰণ তোমাৰ ইয়াত বহু মেডিচিন লগাব লাগিব চুলিখিনি, সেইকাৰণেহে আমি 700 বিচাৰিছোঁ। বাইদেউ, মোৰ লগত ইমান পইচা নাই নহয়, আৰু 500ত কৰি দিব পাৰিব দিয়ক। 500 কৰি দিয়ক আৰু। নাই নোৱাৰো ইমান কম দামত কৰিব। যদি 700 দিয়ে তেতিয়াহ'লে কৰি দিম, আৰু আপোনাৰ চুলিখিনি বহুত ধুনীয়া হৈ যাব। দেখিছেনে মোৰ চুলিখিনি কিমান ফিটফিটীয়া, তোমাৰ চুলিখিনি সেনেকুৱা কৰি দিম মই ফিটফিটীয়া। 500 বুলি কোৱা দেখি ইমান দূৰৰ পৰা আহিব আৰু আপুনি সেইটোকো কমাই দিব নোৱাৰেনে 200 টকা এটা? নাই নোৱাৰে। ঠিক আছে, কৰি দিয়ক আৰু। এইখন হৈছে মনিকাৰ পাৰ্লাৰ আৰু তাই বৰ সুন্দৰকৈ কামবোৰ কৰে, কিন্তু তাই তাত কিয়নো মানুহ নাহে বলকচোন চাওঁ। মই মানুহবোৰক ইমান ধুনীয়াকৈ চুলিবোৰ ষ্ট্ৰেট কৰি দিওঁ, যিকোনো কামেই হয় ইমান ধুনীয়াকৈ কৰি দিওঁ। মানুহবোৰে মোৰ দোকানলৈ কিয় নাহে বাৰু? আৰু পূজা আৰু চবতকৈ কমতে মই কৰি দিম বুলি অফাৰো দিছোঁ, হ'লেও মানুহ নাহে যে। দোকানখন মই এনেই খুলিলোঁ নেকি ইমানবোৰ টকা খৰচ কৰি। এনেদৰে মনিকাই মনটো মাৰি থাকে, কাৰণ দোকানত কাষ্টমাৰ নাই যে। তাই বৰ চিন্তাত পৰিছিল। মনিকা বা, আহা। পিছে কোৱাচোন কি হ'ল? তুমি হেনো অফাৰ দি আছা, সেইবাবে মই চুলি ষ্ট্ৰেট কৰিব আহিছোঁ। পিছে মনিকা বা, চুলি ষ্ট্ৰেট কৰিলে তুমি কিমান ল'বা এতিয়া? চুলি ষ্ট্ৰেট কৰিলে তুমি 500 দিলেও হ'ব। দিয়া তেতিয়াহ'লে। হৈ গ'ল তোমাৰ চুলি স্পা কৰি কিনে। চোৱাচোন তোমাক কেনেকুৱা লাগিছে, আৰু ইমান ধুনীয়া লাগিছে। মই কিন্তু তোমাক বহুত ধুনীয়া দেখিছে দেই। ভালেই লাগিছে। গৈ থাকো বাইদেউ। যোৱা, তোমাৰ লগৰবোৰকো কৈ দিবা স্পা আৰু ষ্ট্ৰেট স্মুথিং এইবোৰৰ পূজাৰ অফাৰ দি আছোঁ বুলি। যোনে কৰিব মন কৰে তুমি মোৰ তাত পঠিয়াই দিবা, হ'ব? হ'ব বাৰু, মই কৰি দিম। বেছি যেনিবা 200 টকা এটা পালোঁতো। পূজাৰ অফাৰ চাই আছে ন, পূজাৰ অফাৰ বুলি এনেই দি থৈছোঁ। ইয়াত আহিলে তেনো দামটো বাঢ়িবই, কোনে ইমান সস্তাতনো কৰি দিব। কেনেকুৱা হৈছে তুমি এবাৰ চাচোন আইনালৈ। ধুনীয়া লাগিছে বাৰু, আপুনি ইমান ধুনীয়াকৈ কৰি দিছে। আইনাৰ ওচৰত গৈ এবাৰ ভালদৰে চাই লোৱাগে যোৱা। ইমান ধুনীয়াকৈ চুলিখিনি ষ্ট্ৰেট কৰি দিছে। কেনেকুৱা লাগিছে মই চুলি ষ্ট্ৰেট কৰি দিয়া? তুমি ইমান ধুনীয়াকৈ চুলিখিনি ষ্ট্ৰেট কৰি দিছা, থেংক ইউ বা। তুমি ইমান কম প্ৰাইজতে মোৰ চুলিখিনি ইমান ধুনীয়া কৰি দিলা বা, বহুত বহুত ধন্যবাদ। আৰু মোৰ লগৰ কেইজনমানে চুলি ষ্ট্ৰেট কৰিম বুলি কৈ আছিলে, মই তোমাৰ ওচৰত পঠিয়াই দিম হা। পঠিয়াই দিবা। গৈ থাকো মনিকা বা। পিছে কথা এটা নহয় মনিকা বা। আকৌ কি হ'ল? স্পা কৰিব আহিলেও কিন্তু তুমি এনেদৰে চুলিখিনি ভাল কৰি দিব লাগিব আকৌ। ঠিক আছে, আহিবা বাৰু। তাইৰ চুলিখিনি বৰ ধুনীয়াকৈ ষ্ট্ৰেট কৰি দিয়া দেখি সেই ছোৱালীজনীয়ে তাইৰ লগৰবোৰক কয়, আৰু তাইৰ চুলিখিনি দেখি সকলোবোৰ মনিকা পাৰ্লাৰলৈ আহে। এইজনী কেতিয়া আহিব জানো, ৰখি ৰখি আমনি লাগি গৈছে। এইপিনে পাৰ্লাৰত ইমান মানুহ ভিৰ হয়, তাই কিয় ইমান দেৰি কৰি আছে বাৰু? সোনকালে গ'লে সোনকালে আহিব পাৰিম। ইমান দেৰি হ'লে কি কৰি আছে বাৰু এজনী? বেছি হ'লে এৰি থৈ যামগৈ আৰু অকণমান সময় চাওঁ আহেনে নাই। তাৰপাছত যদি নাহে এৰি থৈ গুচি যাম, কাৰ লগত যাই গৈ থাকিব তাই। কি মুখত ইমান ভুনভুনাই আছে? তোৰ কি বলকি আছিলি, ইমান দেৰি কৰিলি যে? সেই এজনী তই খং কৰিলে হ'ব নি? মই মাৰ পৰা জানিমতে পইচা ফুচলাই আনিছোঁ আকৌ। তোৰ মাৰৰ লিখা নহয় ন খুজিলে দিবলৈ। আমাৰ মা ডেঞ্জাৰ, পইচা একদম খুজি থাকিব লাগিব, তেতিয়াহে পাওঁ যদি। হ'ব ব'ল এতিয়া। পিছে কোনখন পাৰ্লাৰলৈ যাবিনো? এই সেইদিনাখনি ফেচবুক পেজত ৰিণিকী সেই বিউটি পাৰ্লাৰ বুলি এখন আছে নহয়, সেইখনত হেনো পূজা অফাৰ দি আছে, কমতে কৰি দিয়ে, ব'ল তাতে কৰোঁগৈ। ব'ল তাতে কৰি আহোঁগৈ। কমতে কৰি আহিব পাৰিলে ভালেই হ'ব। যিকেইটকা বাচে সেইকেইটকা কিবা এটা চোলা কাপোৰ এটা ল'ব পাৰিম। ব'ল। তোক কৈছিলে নহয় মানুহ ইমান ভিৰ হ'ব বুলি, চানে মানুহ আছেই। আমি এতিয়া কৰিব পাৰোঁ নে নোৱাৰোঁ? হ'ব ৰচোন, এজনী আহিছোঁ যে আমি কৰিহে যাম। বাইদেউ। কওকচোন, কিবা আছিলে নেকি? চুলি ষ্ট্ৰেট কৰিব আহিছিলোঁ, বাইদেউ নাই নেকি? আছে ৰ'ব, মই বাইদেউ মাতি দিছোঁ। বাইদেউ এই মানুহ আহিছে চুলি ষ্ট্ৰেট কৰিবলৈ। মনিকা, তই মানুহবোৰক চেম্পু আৰু কণ্ডিশ্যনাৰ ইমান লগাই নিদিবি আকৌ। আৰু সেই বহুত বস্তু ট্ৰিটমেণ্ট কৰিছোঁ বুলি কবি, আৰু বহুত দূৰত লগাইছোঁ, সেইকাৰণে আমি পইচাবোৰ লৈছোঁ বুলি কবি। নহ'লে বা আমাৰ প্ৰফিটটো নোলাবই। এইটোৱে চান্স আৰু পূজা অফাৰ বুলি কৈ কিনে মানুহৰ পৰা পইচা লোৱা, গম পাইছা নাই তই? দৰৱবোৰ অকণমান কম কৰি দিবি। হ'ব বাইদেউ।
পূজাৰ অফাৰ চলি আছে নহয় বাইদেউ। দি আছোঁ পূজাৰ অফাৰ। পিছে তোমালোকে ছোৱালীখিনি কি কৰিম বুলি ভাবিছা? আমি দুইজনীয়ে স্পৰ্টিং কৰিম বুলি ভাবিছোঁ। তোমালোকে যদি ভাবিছা হেয়াৰ স্পৰ্টিং কৰিম বুলি তেতিয়াহ'লে 1500 দিব লাগিব। বাইদেউ দামটো আপুনি বেছিয়ে কৈছে নেকি? ফেচবুক পেজতচোন আপুনি 1000 বুলিহে দিয়া আছিলে। আপুনিতো 1000 বুলিয়ে দিছিলে স্পৰ্টিংটোত, সেইকাৰণে আমি আহিছিলোঁ। তোমালোকে ভুল ভাবিছা। হেয়াৰ স্পৰ্টিংটো 1000 লওঁ, কিন্তু আমি আৰু ট্ৰিটমেণ্ট কৰিম। তোমালোকৰ চুলিখিনি ইমান ঠিক হৈ থকা নাই যে, সেইবাবে বহুত দৰৱ লগাব লাগিব, ট্ৰিটমেণ্ট কৰিব লাগিব। সেইবাবেহে আমি 1500 কৈছোঁ। আপুনি যে বাইদেউ ট্ৰিটমেণ্ট কৰিম বুলি কৈছে, কি কাৰণে? চাওঁ তুমি এইফালে আহাচোন। তোমাৰ চুলিখিনি পূৰা ডেমেজ হৈ গৈছে। এইপিনে গোটেই চুলিখিনি চিঙা আৰু তলফালে বহুত ফাটা। সেইবাবে এইখিনি অলপ ট্ৰিটমেণ্ট কৰিব লাগিব, তেতিয়া তোমাৰ চুলিখিনি বহুত ধুনীয়া হৈ পৰিব। হয় নেকি? একেবাৰে ধুনীয়া হৈ পৰিবনে বাইদেউ চুলিখিনি? তুমি চিন্তাই নকৰিবা, বহুত ধুনীয়া হৈ যাব। তুমি চাবা এতিয়া চুলি আৰু তেতিয়া চুলি মিলাই চাবা। কৰিবি নে কি তই? বেছি দাম কৈছে নেকি? সেই এজনী বেছি দাম কোৱা নাই, আৰু চুলিখিনি কিবা দৰৱ চৰৱ ঘূৰি দিম বুলি কৈছে যে, সেইকাৰণে পইচাটো বেছিকৈ ল'ম বুলি কৈছে আকৌ। একো নহয়, চুলিখিনি ভাল হ'লেই হ'ল। সেইটো বাৰু হয়। এনেদৰে ৰিনিকে মিছা কথা কৈ বহু মানুহৰ পৰা পইচা লয় চুলিবোৰত ট্ৰিটমেণ্ট কৰোঁ বুলি কয়। কিন্তু নৰ্মেলত যেনেকৈ চুলি স্মুথিং কৰে ৰিনিকেও তেনেদৰে কৰে, কিন্তু মানুহক মিছা মাতি তাই পইচাবোৰ লয়। বলকচোন চাওঁ পাছলৈ কি হয়। তুমি তোমাৰ চুলিখিনি ইমান ধুনীয়া লাগিছে। মই ষ্ট্ৰেট কৰা নাই নহয়, আমাৰ গাঁৱৰ যে মনিকা বা তাত ইচ্ছা কৰিছিলোঁ। চোৱা নাচোন আমাৰ চুলিখিনি ৰিনিকে কেনেকুৱা কৰি দিলে। ভাবিছিলোঁ বহুত ভাল হ'ব, পূজাৰো অফাৰ দি আছিলে, কম দামতে কৰি আহোঁ বুলি কৈ পইচাও সৰহকৈ ল'লে আৰু চুলিখিনি কেনেকুৱা কৰি দিলে। তোমাৰখিনি কিন্তু বহুত ধুনীয়াকৈ কৰি দিছোঁ। সঁচাকৈ আমিও তাতে কৰা হ'লে ভাল আছিল। আমি এনেই তাত দামো কৰি লওঁ, চুলিডাল কি কৰি পেলালে। আজিৰ পৰা নাযাওঁ আৰু দেই সেইজনী তাত। ইমান পইচাও সৰহকৈ লয় আৰু চুলিডাল বৰবাদ দিলে। ৰিনিকিৰ কথা সকলোৱে লাহে লাহে গম পাইছে, তাই যে মানুহৰ লগত অন্যায় কৰি আছে। পিছে বলকচোন পিছৰ ডোখৰ ৰিনিকিৰ কি অৱস্থা হয় চাওঁ। বাইদেউ কাষ্টমাৰচোন নাইকিয়া হৈ গৈহে আছে দিনক দিনে। তাকে ভাবিছোঁ পূজাৰো অফাৰ দিছোঁ, কিন্তু কিয় মানুহবোৰ অহা নাই জানো। সেই এইকেইদিনতে যি আহিলে এতিয়াচোন মানুহবোৰ অহাই নাই। এনেকৈ হ'লেচোন পাৰ্লাৰখন নচলিবই। তাকেতো বাইদেউ আপুনি দামবোৰ বেছিকৈ কোৱাৰ কাৰণে মানুহবোৰ নাহা হ'ল নেকি? তই চব চেম্পু কণ্ডিশ্যনাৰত কিমান পইচা খৰচ হয় মইহে জানো। তই অকল মই আনি দিলে ঘঁহি গ'লে নহ'ব নহয়, লোকক আৰু যি এগাল এগাল ঘঁহ তই, সেইকাৰণে পইচা ল'বই লাগিব। সিহঁতে বেয়া পালে নহ'ব নহয়, মইহে জানো কিমান খৰচ হয়। সেইকাৰণে সিহঁতৰ পৰা পইচাবোৰ ল'বই লাগিব আকৌ। এনেই ফ্ৰীতে কৰি দিব নোৱাৰে নহয় কিবা। নাজানো আৰু দেই বাইদেউ। ৰিনিকিৰ পাৰ্লাৰলৈ মানুহ নহা দেখি তাই বৰ চিন্তা হৈছে। পিছে তাই যে নিজে উপলব্ধিয়ে কৰা নাই, তাই জোখতকৈ কিমান মানুহৰ পৰা পইচা লুটি আছে। তাই ইমান দাম কয়, দামৰ বাবে যে মানুহবোৰ নহা হৈছে তাই অকণো ভাবিয়েই চোৱা নাই। এনেদৰে মনিকাৰ কামবোৰ সকলোৱে ভাল পায়। মনিকাৰ দোকানত বহুত ভিৰ লাগিবলৈ ধৰিলে, আৰু তাতে পূজাৰো অফাৰ দি আছিল তাই কমতে। সেইবাবে মানুহ তাইৰ বেচেৰীসকলে কাম কৰি কৰি ভাগৰিও পৰিছে। মনিকাই বৰ চিন্তা কৰি আছিল নহয় তাইৰ পাৰ্লাৰত মানুহ নাই বুলি, কিন্তু আজি মানুহ তাই বেচেৰী চুলি ষ্ট্ৰেট কৰি স্পা কৰি স্মুথিং কৰি ভাগৰি পৰিছে অকলে অকলে। বেচেৰী ৰিনিকিজনী বৰ চতুৰ ওলাইছিলে নহয়। বলকচোন চতুৰ ৰিনিকিৰ কি অৱস্থা হ'ল চাওঁ। বেচেৰী ৰিনিকি বৰ চতুৰ ওলাইছিল নহয়। পিছে অসমীয়াত কথা এষাৰ আছে নহয়, নিজৰ ভৰিত নিজে কুঠাৰ মাৰি ল'লে। সেই একেদৰে ৰিনিকিও তাই নিজৰ অৱস্থা নিজে এনেকুৱা কৰি ল'লে। নিজৰ চতুৰালিৰ জহত আজি মন মাৰি বহি থাকিবলগীয়া হৈছে।